So welcome to my blog Assam video channel স্বাগতম জনাইছো তো সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ব্লগ আসামলৈ আৰু আজি মানে মই আছো পথাৰৰ মাজত আৰু পথাৰৰ মাজত আছো এনেকুৱা এটা ভাল পৰিৱেশত তো আপোনালোকে চাওক আৰু ভিডিঅ উপভোগ কৰক আৰু চাইডৰ ভিডিঅ সম্পূৰ্ণকৈ আজি মানে কি কৰিব গৈ আছো কি কৰিব নাযাওঁ সকলো গম পাই যাওঁ ওই গাইস চাওক আৰু পুৰা আৰু এনেকৈ আছে ধৰক তো ব্লগ আৰু ভিডিঅ আৰম্ভ কৰো কি কয় গাইস তো চলো এখন হৈছে আমাৰ গাঁৱৰ মানে বিল হয় তো এখন হৈছে আমাৰ গাঁৱৰ বিল এখন নেমুকুৰ বিল বুলি জনা যায় তো এখন এতিয়া গৈ আছে প্ৰায় ব্ৰহ্মপুত্ৰত পৰেগৈ মানে এইখন বিলে মানে পানী অহা জেগাত মানে ব্ৰহ্মপুত্ৰত নৈত পৰেগৈ আৰু এটা মানে এখন বিলখন দেখিছে আপোনালোকে চাওক আৰু ইয়াতে মাছ ধৰা হয় মাছো পোৱা যায় বহুত ডাঙৰ ডাঙৰ মাছ পোৱা যায় তো চাওক আৰু এইফালে আছে কলমু গছ এইফালে চাওক এইবোৰ হৈছে কলমু গছ বুলি কয় অসমীয়াত इनके पास ना रहने को घर है ना रोजगार है ना पैसा है क्यों चले आते हैं हमारे खूबसूरत शहरों को অসমীয়াতে কৈ আছো অসমীয়াতে কয় তো খাব পাৰে আৰু খাব পাৰি মানে খাই কিন্তু বহুত ভাল লাগে কলমু চ' আপোনালোকে খাই পাইছে না কমেণ্ট কৰি নিশ্চয় মানে জনাব কলমু এইবোৰ গছ নাখায় কিন্তু মানে আৰু আছে কলমু মানে তেনেকুৱা খায় তো আপোনালোকে জনাব কমেণ্ট কৰি যিসকলে কলমু খাই পাইছে তো চাওক আৰু এইফালে মানে পোৱালিকেইটা মানে আম পাই আছে চ' এতিয়া আমি আম খাব ল'ম তো বলক আৰু এইফালে চাওক এইফালে এইকেইটা মানে আম গছত উঠি আছে চ' আম পাই আছে লাগি থাকলো পালোগে না তো ফাইনেলি গাইছ এতিয়া আমি বহি আছো আম গছৰ তলত আৰু আম পাৰি আছো এতিয়া বৰ্তমান চ' এইফালে এটা আম পাইছো চ' এইটো চাওক এইটো হৈছে আম চ' আপোনালোকে দেখা পাইছে আৰু চাওক আৰু এইকেইটাই পুৰা আম পাৰি আছে আৰু এইফালে আম গছ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ নতুনকৈ খুলিছে ডাঙৰীয়াজনে গতিকে ছাবস্ক্ৰাইবটো কি কয় মাৰি দিব যদি ভাল লাগে তো চ' গাইছ এতিয়া আমি আপোনালোকক দেখাম এটা ভাল এটা মানে এনেকুৱা মানে বস্তু এটা দেখাম তো বস্তুটো হৈছে এনেকুৱা ধৰণৰ যে য'ত মাছ ধৰা হয় ঢেঁকী জাল বুলি কয় চ' এই নিশ্চয় আপোনালোকে দেখা পাইছে এই জানখন চ' এই জানখনেদি মানে পানী বৈ যাওঁতে মাছো কিছুমান বৈ যায় চ' সেই মাছবোৰ কেনেকৈ ধৰে মানে এতিয়া ধৰা নাই চ' জালখন আপোনালোক দেখাম কেনেকৈ ধৰে আপোনালোকক চ' চাওক তো বলক গাইছ আপোনালোকক যিটো বস্তু দেখাম গৈছিলোঁ সেইটো বস্তু হৈছে সেইটো দেখা পাইছে আপোনালোকে সেইটো হৈছে জাল সেইখন জালখনৰ নাম হৈছে ঢেঁকী জাল বুলি কয় চ' সেই ঢেঁকী জালতে মানে যিবোৰ এই পানী দি মানে বিলখনত দি মাছ মানে কাছ এনে ধৰণৰ যিবোৰ পানীত বসবাস কৰে চ' সেইবোৰ মানে বৈ যাওঁতে মানে থাকে যিবোৰ মানে যায় ন পানীৰ লগতে মানে এনেকৈ মানে অহা যোৱা কৰি থাকে সেইমতে এই জালখনতে মাছ ধৰা হয় মাছ ধৰি মানে সকলো ধৰণৰ মানে কিছুমান মানুহে জীৱিকা নিৰ্বাহৰ বাবে এই জালখনকে আপোন বুলি ভাবে চ' এনেকৈ মানে তেখেতে মাছ ধৰে আৰু কিবা কৰে চ' এতিয়া নধৰে কিন্তু যেতিয়া সময় হয় মাছ ধৰা সময় হয় সেইটো সময়ত ধৰে সময়টো প্ৰায় হ'ব আপোনালোকৰ ভাদ আহিন মানত আহিন কাটি হয় সেই সময়ছোৱাতে হয় আৰু সেই সময়ছোৱাতে মাছ ধৰা হয় এই বিলখনত চ' সেই জালেদি চ' আপোনালোকে নিশ্চয় দেখা পাইছে তো আপোনালোকক অলপ জুম কৰি দেখাবলৈ মই চেষ্টা কৰিম এইখন চাওক জালখন চ' নিশ্চয় দেখা পাইছে আৰু তলখন শাকো আছিল মানে পানী বেছি হোৱা দেখি মানে শাকুখন মানে ডুবি গ'ল নিশ্চয় দেখা পাইছে এখন শাকো আছে চ' এতিয়া আমি নাযাওঁ মানে সেই ঠাইলৈ যাব নোৱাৰি পানী অলপ হৈ আছে আৰু নিশ্চয় আমাৰ অসমত আপোনালোকে নিশ্চয় গম পাইছে যে বানপানী হৈ আছে বুলি চ' বানপানী ইয়াত হোৱা নাই মানে যিবোৰ মানে জিলাত হৈছে মই সকলোকে মানে ভগৱানৰ আগত মানে প্ৰাৰ্থনা কৰোঁ যে সকলোবোৰ মানে ভালে থাকক আৰু মানুহবোৰ মানে সকলোবোৰ ভাল হওক মানে সেইটোৱে আৰু মই কামনা কৰিছোঁ ভগৱানৰ ওচৰত তো নিশ্চয় দেখা পাইছে আৰু বৰষুণো দিছিল আজি অলপ ৰ'দ দিছে তো চাওক চ' প্ৰকৃতিয়ে যিকোনো সমস্যাৰ সৃষ্টি কৰিব পাৰে য'ত আপোনালোকে ডিমা হাউচত আমাৰ সেই আপোনালোকে নিশ্চয় শুনা পাইছে চ' ট্ৰেইনৰ মানে সেইটো মানে ষ্টেচনৰ মানে কেনেকৈ ভূমিস্খলন হৈ কেনেকৈ ভাগি গৈছে এটা সুন্দৰ মানে নেচাৰেল এখন ঠাই মানে কেনেকৈ মানে ধ্বংস হৈ যাব পাৰে চ' সেইকাৰণে সদায় আমি প্ৰকৃতিক সুৰক্ষা কৰিব লাগে চ' সেইটোৱে মই কামনা কৰিলোঁ চ' এতিয়া অলপমান মানে আমি এনেই পথাৰৰ ফালে আহিছিলোঁ মানে পথাৰখন চাম বুলি আহিলোঁ আৰু পথাৰখন চোৱা মানে এটা দৃশ্য যে আমি সদায় মানে আমাৰ গাঁৱৰ পৰিৱেশটো অলপমান আপোনালোকৰ আগত মানে দেখাম বুলি ভাবিলোঁ ময়ো মানে ভিডিঅ'টো এনেই মানে মনটো অলপ ভাল লগা নাই চ' আপোনালোকে নিশ্চয় শুনা পাইছে বানপানীৰ সমস্যা কিবা সমস্যা সকলো ধৰণৰ পৰিস্থিতি আমাৰ অসমত বিৰাজ কৰিছে চ' সেইবাবে অলপমান মানে মনটো অলপ ভালো লগা নাই সেইবাবে অলপমান ওলাই আহিলোঁ মানে আমাৰ গাঁৱৰ ফালে আমাৰ গাঁৱৰ পৰিৱেশটোকে চাওঁ বুলি অলপ মানে আৰু সেইকাৰণে অলপ মানে ভাল লাগি যায় বুলি চ' মানে
মানে ভাল লগা মানে কি আৰু সেইবোৰ কথা মনত পৰিলে মানে মনটো অলপ মানে ভাল নালাগে। চ' যিসকল মানে এতিয়া বানপানীৰ সমস্যাত মানে পৰি আছে, চ' সিহঁতক ভালে থাকক আৰু ভালে কুশলে থাকক তাৰে কামনা কৰিলোঁ। চ' মোৰ ফালৰ পৰা ভগৱানৰ ওচৰত আমাৰ এতিয়া প্ৰায় ওপৰজনকে বেছিকৈ আমি এতিয়া ভাবিব লাগিব, কাৰণ আমাৰ ওপৰজনে যদি সহায় কৰে তেতিয়াই আৰু বানপানীৰ সমস্যা। সেইকাৰণে আৰু আপোনালোকে সদায় প্ৰকৃতিক ৰক্ষা কৰক আৰু সুৰক্ষা কৰক। আৰু প্ৰকৃতিৰ মানে আমি যদি প্ৰকৃতিক কেতিয়াও ধ্বংস কৰিব নাপায়, গছ গছনি কম কাটক, মই সেইটোৱে ক'লোঁ। আৰু মানে তেনেকুৱা ধৰণৰ পৰাই আমাৰ মানে বানপানীৰ সমস্যাটো সৃষ্টি হৈছে আমাৰ অসমত। চ' সেয়াই আৰু এইকেইটা হৈছে ম'হ পোৱালি আৰু ম'হৰ পোৱালি, সেইটো হৈছে ম'হৰ মাকজনী এজনী আৰু এইকেইটা হৈছে পোৱালি। চ' এই পোৱালিকেইটা এইপিনে আহা না, অলপ মৰম কৰোঁ। এই আহা না, আহা এইপিনে আহা। আৰে মোক দেখি কেমেৰাটো দেখি মানে একদম মানে মোক এটা লাজ কৰিছে, মানে দেখিছে একদম মানে লাজ কৰিছে। আৰু এইকেইটা ম'হ আৰাম চাই বহি আছে নিজৰ ঠাইত। আৰু তেনেকৈ আৰু দেখা পাইছে এইপিনে ম'হ আছে এইকেইটা, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা আছে ম'হ ইয়াত প্ৰায় চাওক। আৰু এয়াই আৰু অসমত এতিয়া মানে প্ৰায়বিলাক ঠাইত মানে খেতি কৰাৰ সময় হয়। চ' খেতি কৰাৰ সময়ত মানে এতিয়া বানপানী হৈ গৈছে, কিবা হৈ গৈছে, নিশ্চয় আপোনালোকে শুনা পাইছে, তো দেখিছে আৰু দেখা পাইছে, শুনা নহয় চৰি। চ' দেখা পাইছে আপোনালোকে। আৰু সেয়াই আৰু আমাৰ গাঁৱতে এতিয়া মানে কঠীয়া সিঁচাৰ সময় হয়। চ' কঠীয়া সিঁচাৰ সময় আপোনালোকে নিশ্চয় দেখা পাইছে। এয়া চাওক, এতিয়া আমাৰ ইয়াত কঠীয়া সিঁচিলে। চ' নিশ্চয় দেখা পাইছে মানে চাওক, কঠীয়া সিঁচি থোৱা হৈছে। চ' মানে অলপ এই নিশ্চয় দেখা পাইছে এইবোৰ ধানৰ মানে কঠীয়া বীজ এতিয়া ইয়াত মানে সিঁচা হ'ল কঠীয়া হোৱাৰ পাছত মানে কঠীয়া হ'ব, কঠীয়া হোৱাৰ পাছত ৰোৱা হ'ব। তো এনেকুৱা পথাৰ ঠাইত আৰু এয়া জেওৰা ভিটিছে চাৰিওফালে জেওৰা, এইপিনে চোলা এটা আহি দিছে মানে চৰাই চিৰিকটি নপৰিবৰ কাৰণে। তেতিয়া চৰাই চিৰিকটি যদি নপৰে তেতিয়া ভাল আৰু মানে ভয় কৰিব নহয় সেই চোলাটো দেখি, সেইকাৰণে আৰু চ' এইটো আহি থৈছে নিশ্চয় দেখা পাইছে এইপিনে। চ' ভাই লোক কি খবৰ? তো এতিয়া আমি আৰু এনেকৈ আৰু মানে ওলাই আহিলোঁ। তো ওলাই মানে পথাৰৰ মাজতে আছোঁ। চ' এতিয়া জাষ্ট আৰু পথাৰৰ মাজৰ পৰা এতিয়া গৈ আছোঁ ঘৰলৈ। চ' এনেই মানে অলপ আহিলোঁ অলপমান ফূৰ্তি কৰিম বুলি, আৰু ফূৰ্তি কৰি মানে মনত সেইবোৰ দৃশ্য ভাহি উঠে আমাৰ। নিশ্চয় আপোনালোকক কৈছোঁ মোৰ মনৰ কথাবোৰ আপোনালোকক খুলি ক'লোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে কমেণ্ট এটা কৰি দিব, আৰু যদি আপোনালোক মোৰ ভিডিঅ'বোৰ চাবলৈ সদায় যদি বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু সেয়াই কামনা কৰিলোঁ। আৰু এতিয়া আমাৰ গাঁৱৰ পৰিৱেশৰ এডাল সাঁকো আছে। চ' সেই যিডালেৰে মানে আমাৰ যিটো জাল আপোনাক নিশ্চয় দেখাইছিলোঁ মই, য'ত মাছ ধৰা হয় বুলি কৈছিলোঁ নহয়, সেই জালখনতে মানে ইটোৰ পৰা ইটোৰ পৰা মানে পাৰ কৰিবৰ কাৰণে এডাল সাঁকো আছে। চ' সাঁকোডাল কেনেকৈ নিৰ্মিত আপোনাক নিশ্চয় দেখাম আপোনালোকক এতিয়া। তেন্তে বলক মই এই সাঁকোডাল দেখাবলৈ লৈ গৈছোঁ আপোনালোকক, তেন্তে বলক। আৰু এইটো ৰাস্তা একদম মানে বোকা, আৰু মোৰ ভৰিটো চাওক একদম মানে বোকা, মানে একদম বোকা আৰু একদম মানে গেলা বোকা বুলি কয়। চ' গেলা বোকা লাগি আছে। এণ্ড চাওক, সেইডাল হৈছে সাঁকো, যিডালেৰে তামোল গছৰ মানে যিডাল মানে গছৰ যিডাল মানে গছডাল ধৰি ৰাখে তামোল গছৰ। চ' সেই তামোল গছৰ মানে সেইডাল ভাবি লওক আৰু সেইডাল। চ' সেইডালে আৰু বাঁহেৰে নিৰ্মিত এডাল সাঁকো, এই জানটোৰ পৰা ইটো পাৰলৈ সিটো পাৰলৈ মানে পাৰ কৰা হয়। চ' এতিয়া মই সেই জানটো পাৰ কৰিবৰ কাৰণে এই সাঁকোডাল মানে ইউজ কৰিম। তো চলো, এডাল সাঁকো মানে একদম পানী বৈ আছে অলপ। চ' দেখা পাইছে পানী বৈ আছে। অ' মাই গড, চাওক। অ' মাই গড, নিশ্চয় দেখা পাইছে। অ' মাই পৰিছিলোঁ দেই। চাওক সাঁকো বাইলো, বলতে ইছকো সাঁকো বুলি কয়। তো আপোনালোকে পাৰ কৰি পাইছে তেনেকুৱা সাঁকো নিশ্চয় জনাব কমেণ্টত। যিসকলে পাইছে, যিসকলে পোৱা নাই সিহঁতেও জনাব। চব আৰু কিছুমানে এইডালত এনেকুৱা পাৰ কৰিবলৈ ভয়ে কৰে, আৰু কিছুমান মানে ল'ৰা হওক বা ছোৱালী হওক যিসকলে ভয় কৰা হ'লে কমেণ্টত জনাওক, আৰু ভয় নকৰা হ'লে কমেণ্টত জনাব দেই। চাওক, আৰু সেইকেইটা পোৱালিকেইটা মানে পুৰা মানে মোবাইল চোৱাত ব্যস্ত হৈ আছে। আৰু এতিয়া আমি সাঁতুৰিব মানে অলপ সাঁতুৰিব ল'ম, অলপ সাঁতুৰিম আৰু এতিয়া। চ' এইখনতে আমি জানটোত সাঁতুৰিম এতিয়া অলপ।
চ' এতিয়া এইটো সময়ত সাঁতোৰাটো মানে মজাই বেলেগ আৰু গাইছ ককা আপোনালোকে যিসকলে দেখি নাপাই চাওক এইটো চাওক ককৰা হওক ককাৰ ঠেং এটা ভাঙি দিছে আৰু মোৰ চেনেল নতুনকৈ খুলিছোঁ দেই গাইছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ চেনেলটোৰ নাম নকওঁ এতিয়া ই নকয় নিশ্চয় দেখা পাইছে এয়া চাওক এতিয়া আমি সাঁতুৰিম আৰু এতিয়া আমি জালত সাঁতুৰিম চ' ব'লক এয়া চাওক সাঁতুৰিম আৰু ভিডিঅ'টো কৰ তো গাইছ আমাৰ এইফালে দাইল বোৱা মানে আমাৰ গাঁৱত দাইল বোৱা বুলি মাতোঁ ইয়াক মানে কথাটো হ'ল কি এতিয়া ই মানে অলপ সেই সাঁতুৰিব তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এনজয় কৰক পুৰা কচাই লৈছে চাওক একদম ভাবিছি পেন চেন পুৰা কচাই লৈছে এতিয়া সাঁতুৰিব এতিয়া আপোনালোকক দেখুৱাই থাকিম তো ভিডিঅ'টো শেষলৈকে চাই থাকক পুৰা এইফালে চাওক তো চ' গাইছ এতিয়া আমি সাঁতুৰিব লৈছোঁ চ' ব'লক চ' গাইছ ঠাণ্ডা পানীত সাঁতোৰাটো মজাই বেলেগ চ' এয়া ঠাণ্ডা পানী মে সাঁতুৰিবলৈ মজাই বেলেগ চ' এয়া চাওক একদম মজা আৰু চালিয়া বেষ্ট আৰু একদম সাগৰৰ ফিলিংছ লাগিছে সাগৰৰ মানে যেনেকৈ আৰু সাগৰত সাঁতুৰি পোৱা নাই আগতে এতিয়া আৰু এইটো ভাই আহি গৈছে মূৰত সাঁতুৰিবৰ কাৰণে চ' এতিয়া আমি এনেদৰে সাঁতুৰিলোঁ তাৰপিছত ভিডিঅ' চাম আৰু এতিয়াতো আমি সাঁতুৰি আছোঁ আৰু সাঁতোৰাটো মজাই বেলেগ আৰু সাঁতোৰাটো মানুহে সদায় শিকিব লাগে কাৰণ যিকোনো সমস্যা হওক পানীত যদি ক'ৰবালৈ যোৱা হয় কিবা হয় মানে সাঁতোৰাটো সদায় শিকিব লাগে আৰু এতিয়া আমি সাঁতুৰিবলৈ শিকি আছোঁ সিমান ভালদৰে নাজানো কিন্তু অলপ মানে সেয়া ট্ৰাই কৰি আছোঁ আৰু পোৱালিটোৱে ভালদৰে জানে চাগে হয় নাই পোৱালি তই নাজানো সাঁতুৰি চাওক অলপ সাঁতুৰি দে হাত আহিছে চাওক এয়া চাওক ভাই কেনেকুৱা ধৰণৰ এইটো মানে কি সাঁতোৰ বুলি কয় চিলনী সাঁতোৰ নে কি কয় তেনেকুৱা ধৰণৰ সাঁতুৰিছে চাওক মইতো নাজানো কি হ'ব कहाँ से आते हैं ये? আৰু এডাল সাঁকো এতিয়া সাঁকোডালৰ ওচৰতে আমি সাঁতুৰি আছোঁ এইটো এণ্ড লাষ্ট ৱাচিং মাই ভিডিঅ' অ' মাই গড একদম মানে সাগৰৰ ফিলিং আৰু লওক আৰু যিসকলে সৰু সময়ত মানে সাঁতুৰি পাইছে তো এতিয়া আৰু ল'ৰালি কালৰ মানে এতিয়া মানে মনত পৰি যায় আৰু সেইবোৰ কথা চ' এতিয়া আৰু সিমান নকওঁ বহলাই ফাইনেলি গাইজ সাঁতুৰি ল'লোঁ চ' এতিয়া সাঁতোৰা শেষ হৈ গ'ল চ' সাঁতুৰি ল'লোঁ আৰু চুলিবোৰ কেনেকুৱা হৈছে এতিয়া আমি ঘৰলৈ গৈ আছোঁ ঘৰলৈ যোৱা তো ব'লক আৰু এতিয়া আমি ঘৰলৈ যাওঁ ঘৰত এতিয়া গালি খামগৈ কাৰণ এতিয়া আমি ঘৰত নুশুধাকৈ কাপোৰ চাপোৰ লেতেৰা কৰি সাঁতুৰি আছিলোঁ আৰু এতিয়া ঘৰত গৈ আছোঁ ঘৰত যোৱা মানে যাওঁতে এখন মানে নাও এখন আছে ওচৰতে নাওখন অলপ চলাব লুকাই বেলেগৰ নাও হয় তো লুকাই মানে চলাব লাগিব এতিয়া আৰু এইখন হৈছে নাও এণ্ড চ' এতিয়া নাওত উঠিব লাগিব একদম মানে লাঠি লৈ আহিছে কাক বজাবি আৰু বুঢ়া এই চা এইটো বুঢ়া একদম লাঠি চাঠি লৈ আহিছে আৰু বৰ্তমান এতিয়া নাৱত উঠি আছোঁ এতিয়া মই চ' এতিয়া ঠেলিম এতিয়া নাওখন এইখন উঠিব লাগিব এতিয়া উঠে ডিমা অ' মাই গড যাওঁ এণ্ড নাও আৰু এতিয়া মই ফাইনেলি নাওত উঠি আছোঁ চলিয়ে এইখন নাও চলাব নাজানো এতিয়া পৰি ল'ম চাগে নামৰিলোঁ গাইজ মই ভালদৰে নাও চলাব নাজানো সেইকাৰণে নাওখন ঠেলি লৈ পৰিছোঁ ঠেলি লৈ ফুৰিছোঁ এইখন নাও বাই বাই টাটা নাও कौन है ये लोग? कहाँ से आते हैं ये? চ' ফাইনেলি ঘৰ আহি পালোঁ আৰু ভিডিঅ' ইমান সমাপ্ত কৰিছোঁ বাই এটা টেক কেয়াৰটো যদি ভালে ভিডিঅ' চেনেল লাইক এটা মাৰি দিব ছাবস্ক্ৰাইব এটা মাৰি দিব যদি মোৰ ভিডিঅ'বোৰ সদায় চাই দিবলৈ মন যায় তেতিয়া ডেইলি ব্লগ আপলোড দিবলৈ মন যাব